কেইমাহমানৰ পৰা এআই ডেভেলপমেণ্ট পুনৰ দ্ৰুতগতিত আগবাঢ়িছে। কিন্তু এই ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই কেৱল এআই চেটবট বা ফেন্সি ডেমো ভিডিঅ'জৰ কথাকে কোৱা নাই। এয়াও দেখিবলৈ পোৱা গৈছে যে এআই লাহেকৈ হেল্থ কেয়াৰ, বেংক পেমেণ্ট চিষ্টেম আৰু আনকি দুই এটা চৰকাৰী কাম কাজতো ব্যৱহাৰ হ'বলৈ। Friends, we are at the dawn of the AI age. নমস্কাৰ, দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পিছে মই বিগত কেইবাবছৰৰ সাৰাংশ দিবলৈ অহা নাই, বৰঞ্চ মই এআইয়ে হেল্থ কেয়াৰ, ফাইনেন্স, গভৰ্ণমেণ্ট আদিত ৰিচেণ্টলি কৰা কিছুমান কামৰহে আপডেট দিবলৈ আহিছোঁ। আহক তেনেহ'লে প্ৰথমে হেল্থ কেয়াৰৰ পৰাই আৰম্ভ কৰোঁ। মই এতিয়া প্ৰথমে যি পদক্ষেপৰ কথা ক'বলৈ লৈছোঁ, এয়া আমেৰিকা বা ইউৰোপৰ পদক্ষেপ পিছে নহয়, বৰঞ্চ এয়া লোৱা হৈছে ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ চৰকাৰে ইণ্টাৰ ছিষ্টেম ইণ্টেলিকেয়াৰ নামৰ এটা এআই নেটিভ ইলেক্ট্ৰনিক হেল্থ কেয়াৰ ৰেকৰ্ড ছিষ্টেম পাব্লিক হস্পিটেলবোৰত আৰম্ভ কৰিবলৈ লৈছে। ইয়াক যদি সহজ অৰ্থত ক'বলৈ যাওঁ, ইয়াৰ ফলত ডক্তৰ আৰু নাৰ্ছসকলে কম্পিউটাৰ স্ক্ৰীনছ বা ফৰ্ম পূৰোৱা আদি কামত সময় খৰচ নকৰি নিজৰ অমূল্য সময়খিনি ৰোগীক বেছিকৈ দিব পাৰিব। এআই ইয়াত অট'মেটিকেলি নোট ড্ৰাফ্ট কৰা, লেববোৰৰ ৰিলেভেণ্ট ৰিজাল্ট উলিওৱা আৰু তথ্য সংগঠিত কৰাত সহায় কৰে। ইণ্ডোনেছিয়া এই ছিষ্টেমটোক নেশ্যনেল লেভেলত প্ৰতিস্থাপন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ বাবে তেওঁলোকে ৰিজনেল ইনোভেশ্যন এৱাৰ্ডো লাভ কৰিছে। একে সময়তে আমি দেখিবলৈ পাইছোঁ যে মেণ্টেল হেল্থৰ দৰে এটা অতি চেঞ্চিটিভ এৰিয়াটো এআইৰ আগমন ঘটিছে। অক্টোবৰ মাহত লাইৰা হেল্থ নামৰ এটা আমেৰিকান কোম্পানীয়ে ফাৰ্ষ্ট ক্লিনিকেল গ্ৰেড এআইৰ পৰা শিকা আৰ্হি ব্যৱহাৰ কৰি থেৰাপি ছেশ্যনছৰ মাজত কথা পাতিছে। টেকনিকেল জাৰ্নেলিষ্ট আৰু স্পেচিয়েলিষ্টসকলে ইয়াত এটা সমস্যাও আঙুলিয়াই দিছে। এই ক্লিনিকেল গ্ৰেড শব্দটো মেডিকেল ৰিলেটেড যেন লাগিলেও ইয়াৰ কিন্তু কোনো নিৰ্দিষ্ট অৰ্থ নাই। ভাৰ্জে ইয়াৰ বিষয়ে এটা লেখাত আঙুলিয়াই দিয়ে যে ক্লিনিকেল গ্ৰেড মূলতঃ এক মাৰ্কেটিং ভাষা, কোনো আনুষ্ঠানিক মেডিকেল ক্লাছ নহয়। 2025 চনৰ 6 নৱেম্বৰত আমেৰিকাৰ FDA ডিজিটেল মেণ্টেল হেল্থ ডিভাইচসমূহত জেনেৰেটিভ এআইৰ বিষয়ে আলোচনা কৰিবলৈ ইয়াৰ ডিজিটেল হেল্থ এডভাইজৰী কমিটিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে। তেওঁলোকে মেণ্টেল হেল্থত সহায় কৰাৰ দাবীৰ লগতে এআই টুলছবোৰক কেনেকৈ ক্লাছিফাই আৰু কণ্ট্ৰল কৰিব লাগে আৰু এটা সাধাৰণ ৱেলনেছ এপ আৰু এটা প্ৰকৃত চিকিৎসাৰ ডিভাইচৰ মাজত কি পাৰ্থক্য আদি বিষয়সমূহৰ ওপৰত বহুলভাৱে চৰ্চা কৰে। অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ইউনিভাৰ্চেল প্ৰেক্টিচ নামৰ এটা কোম্পানীয়ে এটা এআই চালিত ফিজিঅ'থেৰাপি প্লেটফৰ্ম মুকলি কৰিছে, যিয়ে আপোনাৰ ফোনৰ কেমেৰা ব্যৱহাৰ কৰি আপুনি কেনেকৈ চলাচল কৰে তাক লক্ষ্য কৰি আপোনাৰ এক্সাৰচাইজত গাইডেন্স প্ৰদান কৰিব পাৰে আৰু ৰিয়েল টাইমত আপোনাৰ ৰিহাব প্লেনো সলনি কৰিব পাৰে। আৰু এই প্লেটফৰ্মটোৰ ইনিচিয়েল ৰিজাল্টছবোৰৰ পৰা দেখা গৈছে যে প্ৰায়খিনি ৰোগীয়ে 30 to 40% নিজৰ বিষৰ পৰা সকাহ পাইছে। এই ইনোভেশ্যন যদিহে লং টাৰ্ম ষ্টেবল হৈ থাকে, তেন্তে ই এক অতি সুবিধাজনক পদক্ষেপ হ'ব। স্বাস্থ্য সেৱাত এআইৰ যোগেদি দেখিবলৈ পোৱা আৰু এক অদ্ভুত পদক্ষেপ আছে। ৰোগীসকলে হেল্থ ছিষ্টেমৰ বিৰুদ্ধে যুঁজ দিবলৈকো এআইক ব্যৱহাৰ কৰিছে। আমেৰিকাৰ PBSৰ দৰে মিডিয়া আউটলেটছবোৰে ইলুমিনেট কৰিছে, যেতিয়া স্বাস্থ্য বীমাই ধন দিবলৈ অস্বীকাৰ কৰে, তেতিয়া এপিল লেটাৰৰ ড্ৰাফ্ট প্ৰস্তুত কৰিবলৈ, কনফিউজিং পলিচি ডকুমেণ্টছ কনচাইজ কৰিবলৈ আৰু পুৰণা আদালতৰ গোচৰ বা নিয়মৰ ভিত্তিত যুক্তিৰ সৃষ্টি কৰিবলৈ মানুহে এতিয়া এআই টুলছ ব্যৱহাৰ কৰিছে। অৰ্থাৎ ইনচুৰাৰসকলে দাবী সোনকালে অস্বীকাৰ কৰিবলৈ যি এলগৰিদম ব্যৱহাৰ কৰিছিল, এতিয়া সাধাৰণ জনতাই তাক ৰিভাৰ্ছ কৰিবলৈ এআই ব্যৱহাৰ কৰিছে। অক্টোবৰ মাহত ভাৰতেও নিজৰ ইণ্ডিয়া এআই মিছন আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এআই ইন হেল্থৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক ৱৰ্ল্ড ৱাইড কল কৰিছে। ইয়াৰ ধাৰণাটো সহজ, হস্পিটেল বা হেল্থ ছিষ্টেমৰ লগত এফিচিয়েণ্টলি এআই সলিউশ্যনছ কালেক্ট কৰা আৰু আন দেশবোৰে শিকিব পৰাকৈ এখন কেছ বুক প্ৰকাশ কৰা। এই ব্যৱহাৰৰ ক্ষেত্ৰসমূহ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া এআই ইম্পেক্ট সামিট 2026ত KPMG ইণ্ডিয়াই এআই ইন হেল্থ কেয়াৰ ৰি-ইমেজিন কেয়াৰ উইথ এআই ড্ৰিভেন ট্ৰান্সফৰ্মেশ্যন নামৰ এখন প্ৰতিবেদনো প্ৰকাশ কৰে, য'ত ভাৰতীয় হস্পিটেলবোৰে PIH, ৰিমোট মনিটৰিং আৰু ডিচিজন মেকিঙত সমৰ্থনৰ বাবে কেনেকৈ এআই ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰা হৈছে। কিন্তু ইয়াৰ লগতে তথ্যৰ কোৱালিটি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইণ্টাৰভেলছৰ বিষয়েও ৱাৰ্ণিং দিয়া হৈছে। এতিয়া চাম ফাইনেন্স আৰু পেমেণ্টৰ ক্ষেত্ৰত এআই কেনেদৰে ব্যৱহাৰ কৰা হৈছে। ইণ্ডিয়ান
ৰিজাৰ্ভ বেংক এতিয়া বহুলভাৱে ব্যস্ত। অক্টোবৰ মাহত RBIৰ ফ্ৰী AI কমিটিয়ে ফাইনেন্সিয়েল ছেক্টৰত কেনেকৈ AI ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত এক ডিজিটেল ফ্ৰেমৱৰ্ক পাব্লিছ কৰিছে। এইটো কিন্তু কোনো চেটবট নহয়, এইটো হৈছে এটা পলিচি। ইয়াত বেংক, NBFCS আৰু বীমাকৰ্তাসকলে কেনেকৈ AI ব্যৱহাৰ কৰিব লাগে তাৰ বাবে 7 গাইড আৰু 26টা এডভাইচ আগবঢ়োৱা হৈছে। সেয়া আছিল নীতি নিয়মৰ কিতাপ। এতিয়া আহিম মেচিনৰ কথালৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল পেমেণ্টছ ইণ্টেলিজেন্স প্লেটফৰ্ম বা DPIP নামেৰে এটা প্লেটফৰ্ম নিৰ্মাণ কৰিছে। এইটো এটা AI চালিত ব্যৱস্থা যিয়ে আমাৰ ডিজিটেল পেমেণ্ট ৰেলছসমূহ যেনে UPI, কাৰ্ড, ৱালেট আদিৰ আঁৰত থাকিব আৰু ফ্ৰডৰ ৰিস্কবোৰৰ বাবে ট্ৰানজেকশ্যনবোৰক নম্বৰ দিব। মূলতঃ প্ৰতিটো পেমেণ্টে AI দ্বাৰা ক্ৰিয়েট কৰা এটা ডেঞ্জাৰ নম্বৰ পাব আৰু ছাছপিচিয়াছ পেমেণ্টসমূহক আপোনাৰ একাউণ্টৰ পৰা মানি ট্ৰান্সফাৰ হোৱাৰ আগতে চিনাক্ত কৰি বন্ধ কৰিব পৰা যাব। ইকনমিক টাইমছ আৰু মানি কণ্ট্ৰলে ইতিমধ্যে এই বিষয়ত নিজৰ আৰ্টিকলছ পাব্লিছ কৰিছে। DPIPক ছাপোৰ্ট কৰিবলৈ ষ্টেট বেংক অফ ইণ্ডিয়া আৰু বেংক অফ বৰোদাই ইণ্ডিয়ান ডিজিটেল পেমেণ্ট ইণ্টেলিজেন্স কৰ্পৰেশ্যন স্থাপন কৰি আছে। মূলতঃ সমগ্ৰ বেংকিং ব্যৱস্থাৰ বাবে AI ভিত্তিক ফ্ৰড ডিটেকশ্যন ব্যৱস্থাৰ বাবে এয়া এক লেখত ল'বলগীয়া ষ্টেপ। ইয়াৰ লক্ষ্য হৈছে বেংকবোৰৰ মাজত ছিগনেল এক্সচেঞ্জ কৰা, মিউল একাউণ্টছ ট্ৰেক কৰা আৰু ফ্ৰডৰ ধৰণসমূহলৈ দ্ৰুত গতিৰে ৰেছপণ্ড কৰা। RBI এই আদান প্ৰদানবোৰৰ বিষয়ে মুকলিমূৰীয়া। মুম্বাইত অনুষ্ঠিত গ্ল'বেল ফিনটেক ফেষ্ট 2025ত আঙুলিয়াই দিছে যে AIয়ে ইনক্লুজন আৰু স্কিল ডেভেলপমেণ্ট কৰিব পাৰে। যদিহে সকলোৱে একেধৰণৰ অপেক মডেলছ ব্যৱহাৰ কৰে তেন্তে আপুনি বাই এক্সিডেণ্ট ছিষ্টেম বেছড ডেঞ্জাৰ আৰু ৰিস্ক ক্ৰিয়েট কৰি ল'ব পাৰে। T. ৰবিশংকৰে কিছুমান টুলছৰ কথাও উল্লেখ কৰিছে, যেনে মিউল হাণ্টাৰ AI, যাক ইতিমধ্যে RBIয়ে ফ্ৰড নেটৱৰ্কত ফেক একাউণ্টছ ট্ৰেক কৰিবলৈ ব্যৱহাৰ কৰি আছে। ৱৰ্ল্ড ৱাইড আন ৰেগুলেটৰবোৰেও একে কথাই কৈ আছে। ফাইনেন্সিয়েল ষ্টেবিলিটি বৰ্ডে বিত্তীয় সেৱাত AIৰ ব্যৱহাৰৰ ওপৰত এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত বেংকসমূহে ক্ৰেডিট স্ক'ৰিং আৰু কম্পাইলেন্সৰ ক্ষেত্ৰত মেচিন লাৰ্ণিঙে কিমান গভীৰভাৱে ইণ্টিগ্ৰেট কৰিছে সেয়া ট্ৰেক কৰা হৈছিল আৰু সকলোৱে একেধৰণৰ ব্লেক বক্স মডেল ব্যৱহাৰ কৰাটো ডেঞ্জাৰাছ হ'ব পাৰে বুলিও ৱাৰ্ণিং দিয়া হৈছে। ইউৰোপীয়ান পাৰ্লিয়ামেণ্টেও ফাইনেন্সৰ ক্ষেত্ৰত ইয়াৰ ওপৰত এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। মূলতঃ তাত কোৱা হৈছিল, যদি আমি ভয়তে ইয়াৰ ওপৰত অভাৰ ৰেগুলেশ্যন কৰোঁ তেন্তে আমাৰ বেংকবোৰ পিছ পৰি যাব আৰু যদি আমি কমকৈ ইউজ কৰোঁ তেন্তে আমি ক্ৰেছ বা স্কেমৰ সন্মুখীন হ'ব পাৰোঁ। গতিকে আপুনিও এজন ইণ্ডিয়ান ইউজাৰ হিচাপে জনাটো দৰকাৰ যে ভৱিষ্যতে প্ৰতিটো UPI পেমেণ্ট বা কাৰ্ড লেনদেনক পটভূমিত থকা এটা AI ব্যৱস্থাৰ দ্বাৰা চিক্ৰেটলি এছেছমেণ্ট কৰা হ'ব পাৰে। একে সময়তে ৰেগুলেটৰ্ছবোৰেও বেংকসমূহৰ ওপৰত নজৰ ৰাখিবলৈ তেওঁলোকৰ নিজা AI নিৰ্মাণ কৰি আছে। আৰম্ভণি কৰিব খুজিছোঁ আমাৰ অসমৰে এটি উদাহৰণেৰে সৈতে, যি হৈছে আছাম গুগল পাৰ্টনাৰশ্বিপ। 2025ৰ 12 নৱেম্বৰত অসম চৰকাৰে AIৰ সহায়েৰে প্ৰশাসনক উন্নত কৰিবলৈ গুগলৰ সৈতে এক MOU চাইন কৰিছে। এইটো কেৱল অফিচাৰসকলক জিমেইল বা ডক্স ব্যৱহাৰ কৰিবলৈ দিয়াৰ কথা নহয়। টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট অনুসৰি এই পৰিকল্পনাৰ যোগেদি অসমত এক AI চেণ্টাৰ অফ এক্সিলেন্স স্থাপন কৰা, উপযুক্ত AI গভৰ্নেন্সৰ ফ্ৰেমৱৰ্ক ক্ৰিয়েট কৰা আৰু অফিচাৰসকলক তেওঁলোকৰ বিভাগত AIৰ ব্যৱস্থাৰ বিষয়ে বুজিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ ট্ৰেইনিং দিয়াৰ কথাৰো উল্লেখ আছে। ইয়াৰ লক্ষ্য হৈছে বিভিন্ন আঁচনি বিশ্লেষণ কৰিবলৈ, ছাৰ্ভিচ ডেলিভাৰী প্ৰচেছ ইম্প্ৰুভ কৰিবলৈ আৰু অসমক নৰ্থ ইষ্টৰ বাবে এক টেকনলজি চেণ্টাৰ হিচাপে গঢ়ি তুলিবলৈ AI ব্যৱহাৰ কৰা। এতিয়া আহোঁ নেশ্যনেল লেভেললৈ। 2025ৰ 5 নৱেম্বৰত মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড IT ইণ্ডিয়ায়ে গভৰ্নেন্স গাইডলাইনছ 2025 মুকলি কৰে। এইটো হৈছে ছিকিউৰিটি, ট্ৰান্সপেৰেঞ্চি, একাউণ্টেবিলিটি, হিউমেন অভাৰচাইট আৰু নিউট্ৰেলিটিৰ দৰে নীতিসমূহ থকা এক নেশ্যনেল ষ্ট্ৰাকচাৰ। ভাৰতৰ বিভিন্ন খণ্ডত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেনেকৈ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে গাইডেন্স দিবলৈ ইয়াক তৈয়াৰ কৰা হৈছে। এই গাইডলাইনসমূহত থকা সমগ্ৰ AI পাইপলাইনছত তথ্য সংগ্ৰহৰ পৰা মডেল ইনষ্টলেশ্যনলৈকে তথা ডেমেজেছবোৰ ছুপাৰভাইজ কৰালৈকে উমহতীয়া দায়িত্ব ব্যৱহাৰ হোৱাৰ বিষয়ে কোৱা হৈছে। ইয়াৰ উপৰি ভাৰতে নতুন দিল্লীত ইণ্ডিয়া AI ইম্পেক্ট সামিট 2026 আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে, যিটো বিশেষকৈ গ্ল'বেল চাউথৰ পৰা AI ব্যৱহাৰৰ ক্ষেত্ৰসমূহৰ এক বিশ্বব্যাপক দৰ্শন হ'ব। AI ফৰ ইনক্লুজন ইন ইণ্ডিয়াৰ দৰে কিছু অনুষ্ঠানো ইতিমধ্যে আৰম্ভ হৈছে। ধাৰণাটো হৈছে যে ভাৰতে কেৱল ইকুইপমেণ্টছে ইম্পৰ্ট কৰি থাকিব বিচৰা নাই, ই ইনক্লুজনৰ বাবে
পাব্লিক সাৰ্ভিচেছৰ বাবে ৰিয়েল ৱৰ্ল্ডৰ প্ৰভাৱৰ বাবে মানুহে এআইৰ বিষয়ে আলোচনা কৰিবলৈ অহা ঠাই হ'ব বিচাৰিছে। অন্য এটা ডাঙৰ পদক্ষেপ হৈছে যে ইণ্ডিয়া এআই মিছনে শেহতীয়াকৈ নেটিভ লেংগুৱেজ মডেলছ নিৰ্মাণৰ বাবে 8টা সংগঠন বাছনি কৰিছে। ইয়াৰ ভিতৰত আছে IIT বম্বেৰ ভাৰত জেন কনচৰ্টিয়াম, টেক মহিন্দ্ৰা, ফ্ৰেক্টেল এনালাইটিক্স, অৱতাৰ এআই, জেনলু, জিনটেক, নিউৰোডিএক্স আৰু শোধ এআই। ভাৰতৰ বাবে প্ৰায় 1000 কোটি টকাৰ সহায় সহযোগেৰে 1 ট্ৰিলিয়ন পেৰামিটাৰ্ছৰ মডাৰ মডেল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। এই সকলোবোৰে এটা চিৰিয়াছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অবিহনে কাম নকৰে আৰু এইখিনিতে ডাটা চেণ্টাৰৰ কথা আহি পৰে। ইয়াৰ ওপৰত এটা ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলত আপলোড হৈ আছে, আপোনালোকে ইয়াত ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া প্ৰায়খিনি মডেলৰ বিষয়ে কিছু আলোচনা কৰা হ'ল। এতিয়া শেহতীয়া আন 2টি আপডেটছ যদি চাবলৈ যাওঁ তেনেহ'লে গুগল জেমিনাই 3 মুকলি কৰা হৈছে আৰু ইয়াক জেমিনাই এপ আৰু APIত অন্তৰ্ভুক্ত কৰা হৈছে। ইমেজৰ ক্ষেত্ৰত গুগলৰ নেনো বানানা প্ৰ' নামৰ ইমেজ জেনেৰেটৰটো এতিয়া জেমিনাইৰ ক্ৰিয়েট ইমেজ বাটনত আছে। অপেন এআইও তেওঁলোকৰ টেক্সট টু ভিডিঅ' মডেল Sora 2 উন্নত কৰিছে। ইয়াত কিছুমান প্ৰিছেট যোগ কৰিছে আৰু ইয়াক মাইক্ৰ'ছফ্ট 365 Co-Pilotত ইণ্টিগ্ৰেট কৰিছে। এন্থ্ৰপিক নামৰ কোম্পানীটোৱে ক্লাউড অপাছ 4.5 মুকলি কৰিছে, যি তেওঁলোকৰ নতুন ফ্লেগশ্বিপ মডেল। এই মডেলটোৱে কোডিং, এজেণ্ট আৰু অফিচৰ লং ৱৰ্কিং পেচৰ ওপৰত গুৰুত্ব দিছে। গতিকে যদি আমি এতিয়া এই সকলোবোৰ একেলগ কৰি চাওঁ তেন্তে দেখা যায় যে এআই কেৱল ভাইৰেল ক্লিপত দেখা এটা পুতলা হৈ থকা নাই আৰু অহা কেইবছৰমানৰ ভিতৰত হয়তো এইবোৰৰ বেছিভাগেই আৰু অধিক কুইক, স্মাৰ্ট আৰু স্মুথ হৈ পৰিব। কিছুমান বস্তু হয়তো অতি ভয়ানক বা অতি ষ্ট্ৰিক্ট ছাৰ্ভিলিয়েন্সৰ মাজতো থকা যেন লাগিব পাৰে। আজিৰ এই ভিডিঅ'টিৰ উদ্দেশ্য আছিল বিগত কেইমাহমানৰ ভিতৰত হোৱা এআই জগতৰ সালসলনিৰ বিষয়ে এক সৰু স্নেপশ্বট দেখুওৱা। আৰু ইমানতে ময়ো এই ভিডিঅ'টি সামৰিব লৈছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।